নমস্কাৰ বন্ধুসকল, মই ৰাজদীপ বৰ্মন। আপোনালোকে চাই আছে ৰাজদীপ ব্লগ। তো আজি মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ ডিব্ৰুগড় জগন্নাথ মন্দিৰলৈ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হে গাইজ, আমি এতিয়া বাছৰ পৰা নামি টমটমত উঠি ল'লোঁ। এইফালে এতিয়া আৰু বেছি দূৰ নাই আৰু পামহিগৈ এতিয়া। এইফালে লগৰটো এইফালে বহি আছে। এইফালে তো হে গাইজ, ফাইনেলি আমি সিপিনে পাই গ'লোঁ জগন্নাথ মন্দিৰ। চাওক কি ধুনীয়া মন্দিৰ, গোটেই চাৰিওফালে। এইফালে বেলি পোহৰো আহি আছে কাৰণে ভালদৰে দেখাব পৰা নাই। তো ওপৰত গৈ ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ, ব'লক। আমি এতিয়া ওপৰলৈ উঠি আহিলোঁ, এইফালে লগৰটো আৰু মই। তো এইফালে এতিয়া আমি এইফালে ভিতৰৰ ফালে সোমাই যাম। এতিয়া এইফালে লগৰটো আহিছে আৰু মই আহিছোঁ, আমি দুটাই আহিছোঁ মানে। এতিয়া ভিতৰলৈ সোমাই যাওঁ, আপোনালোকে চাই যাওক আৰু ভিডিঅ'টো লাষ্টলৈকে ভালদৰে। তো সেই গাইজ, আমি ইয়াত ফটো মাৰি আছিলোঁ। তো ইফালে তললৈ আপোনালোকে এবাৰ চাওকচোন ভালদৰে কি হৈ আছেনো। তো বন্ধুসকল, এইফালে চাওক কি ধুনীয়াকৈ এইবিলাক মূৰ্তিবিলাক অংকন কৰা হৈছে আৰু ধুনীয়াকৈ মানে ৰং পেইণ্ট ধুনীয়াকৈ কি ধুনীয়াকৈ কৰি থোৱা হৈছে। চাওক গোটেই ৱালে আছে, আপোনালোকক দেখুৱাইছে। এইফালে দেখুৱালোঁ, এইফালে চাওক, এইফালে আৰু আছে। এইবোৰ এইফালে চব আছে, আপোনালোকক একেচতে মই ধুনীয়াকৈ চিনেমেটিক এটা দেখুৱাই দিছোঁ। ধুনীয়াকৈ চাই লওক আপোনালোকে। এইটো এটা হৈছে বাহিৰৰ ভিউ, ৱালৰ এইফালে বাহিৰেও চবফালে মূৰ্তি বনাই থোৱা হৈছে, ধুনীয়াকৈ ৰং পেইণ্ট কৰি থৈ দিয়া হৈছে। তো গাইস, এইফালে জগন্নাথ বাই বাই দি আমি এতিয়া ঘৰলৈ গৈ আছো। বৈ আকৌ যাওঁ।
তো গাইজ আমি ওলাই গুচি আহিলোঁ এতিয়া ঘৰলৈ যাম প্ৰথমতে টেম্পোত উঠিম তাৰপিছত আকৌ বাছত উঠি একেবাৰে আমাৰ ঘৰৰ ওচৰত নামিমগৈ আৰু জগন্নাথ মন্দিৰ চালোঁ প্ৰথমবাৰ ভাল লাগিলে বহুতখিনি তো আপোনালোককো ধুনীয়াকৈ দেখুৱালোঁ আপোনালোক আহিব ভালকৈ চাব আৰু এইফালে মেইন ৰাস্তা কিনাৰতে আছে তো এতিয়া আমি গৈ থাকোঁ এইফালে বন্ধুসকল আমি যোৱাৰ আগতে এইফালে ফটো কিনিবলৈ লগতো সোমালে এইফালে তো ফটো ল'লি ন কেইখন ল'লি এখন ফটো ল'লে এইফালে দাদাই ফটো পেকিং কৰি দিছে তাৰপিছত লাহেকৈ আমি ওলাই আছোঁ এইফালে ফটো লৈ ল'লোঁ এতিয়া গৈ থাকোঁ তো সেই গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ নতুন ভিডিঅ' পাই থাকিবলৈ ন'টিফিকেশ্যন বেলটো অন কৰি দিব